যাব ওলাইছোঁ ঘৰলৈ গোটেইবিলাক আৰু আমাক নিব আহিছে ঘৰৰ পৰা গাড়ী লৈ চম্ভু খুৱাই তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সাগৰিকা লাইফ লাইনলৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে যিহেতু মই গুৱাহাটীত অহা দিনাখনৰ পৰা ইয়াত থকা গোটেই সেইদিন আপোনালোকক দেখুৱাইছোঁ সেয়ে ভাবিলোঁ আজি যিহেতু মই ঘৰত যাম সেইকাৰণে এইটো দেখুৱাই দিওঁ আমি বহুত সোনকালে আহিছোঁ সেই গতিকে বেছি ভিৰ নাপালোঁ গতিকে চাই থাকিব ভিডিঅ'টো এতিয়া ৰখিছোঁ আমি তেল ভৰাবলৈ দেখিছেনে কিমান লাইন আৰু গাড়ীৰ ভিতৰত বহি বহুত গৰম লাগিছে আমি এতিয়া যোৰাপাটত ৰখিছোঁ কিবা খাবলৈ মই নাখাওঁ বৌহঁতে দাদাহঁতেহে খাব মোৰ আজি বৰ্ড আছে সোমবাৰ সেইকাৰণে বাহিৰত বহুত ৰ'দ গাড়ীত বহি থকাই ভাল কোনে খাওঁ ৰাস্তাকে লৈছোঁ বাপৰে কি ৰ'দ মোৰ টিকলি লোৱা পাল পৰিছে চাওকচোন মাকে পুৰা খাই আছে গাড়ীত একেবাৰে পুৰা আমাৰ টিকলি মাইনুজনী টোপনি গ'ল ন তোমাক নিদিয়ে ন মায়ে নিদিয়ে ন এতিয়া সোমাইছোঁ আমি নাৰ্চাৰী ফুল দুটামান লওঁ বুলি ভাবিছোঁ সেইকাৰণে হেৰিটো ক'ত গ'ল মানুহটো মাইকটো থাকিব লাগিব তাতে আছে নেকি ন নাৰ্চাৰীখনৰ ভিতৰত সোমাই আহোঁতে মনটো বৰ ভাল লাগি গৈছে চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু মাজতে ৰং বিৰঙৰ ফুলবোৰ দেখি সঁচাকৈ বহুত ধুনীয়া লাগিছে আৰু এতিয়া মই ল'ৰাটোক সুধিছোঁ যে প্লাণ্টবোৰৰ দামবোৰ আৰু তাৰ নামবোৰ বহুত আনকমন আৰু মই দামটোও বহুত ইয়াত কমতে পাইছোঁ আমাৰ তাত যিহেতু বহুত দাম বেছি লোৱা নাই মই কমকৈ লৈছোঁ দেখুৱাম বাৰু আপোনালোকক ভিডিঅ'টোৰ শেষত মইনো কি কি ল'লোঁ আৰু ইফালে চাওকচোন কেকটাছৰ বিভিন্ন প্ৰকাৰসমূহ সঁচাকৈ বহুত ধুনীয়াকৈ ৰখাইছে নাৰ্চাৰীখন আৰু বহুত কষ্টও হৈছে তেওঁলোকৰ যত্ন কৰোঁতে কিন্তু দেখি বহুত ভাল লাগিল এতিয়া আমি ৰখিছোঁ জাগিৰোডত দাদা মিঠাই আনিব গৈছে বহুত ৰ'দ দিছে আৰু আজি আমাক নিব আহিছে চম্ভু খুৰাইটো চাওঁ মাকখন খুলি লাষ্ট কৈছে চাই থাকিব দেই এই পিছত ভিডিঅ'টো একদম ঘৰত গৈ শেষ কৰিম আৰু এতিয়া ৰখিছোঁ আমি ভকত গাঁৱত মামাৰ ল'ৰাটোৱে বোলে টিকলিজনীক চাই সি মানে এইফালে আহিছিল সেইকাৰণে তাৰ লগতো দুআষাৰমান কথা পাতি আহিলোঁ আৰু ফাইনেলি পালোহি ঘৰ সঁচাকৈ ঘৰখন ওচৰৰ ফালে মনটো যে ইমান ভাল লাগে নহয়নে বাৰু তাকো বহুত দিনৰ মূৰত আহিছোঁ কাকা আইতাকৰ চাগে বহুত ফূৰ্তি লাগিছে নাতিনীয়েক আহিছে যে যিহেতু ঘৰত নতুন সদস্য আহিলে সকলো ঘৰতে এই নিয়মটো কৰে সেয়েহে আমাৰ ঘৰতো কৰিছে বহুত সাধাৰণভাৱে কৰিছে কিন্তু এইটো সকলোৱে কৰিব লাগে মানে ভাল লাগে দেখোন কৰিলে আপোনালোকৰ ফালে কৰেনে জনাবচোন ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আকৌ আহিম অন্য এক ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই আৰু মই অনা প্লাণ্টকেইটা বেছি অনা নাই তিনিটাহে আনিছোঁ কেতিয়াবা ক'লে আকৌ লৈ আহিম মোৰ কিন্তু বহুত ভাল লাগিছে আপোনালোকৰ ক'বচোন কেনেকুৱা লাগিছে তেনেহ'লে আজিলৈ আহিছোঁ বাই আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ